নমস্কাৰ বন্ধুসকল, এটি মজাৰ ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক জনাব খুজিছোঁ যে মই ইয়াৰ আগত যোনটো ভেলাঘৰৰ ভিডিঅ' দিছোঁ তাত বৰ্তমান আজি এটা স্পেচিয়েল খানা গোটেইখিনিয়ে মানে এটা ধুনীয়াকৈ খাদ্য খানা খোৱা হ'ব। তেন্তে দেখিছে খানাৰ কাৰণে যোগাৰ কৰি আছে। এয়া চাওক আপোনালোক ধুনীয়াকৈ এইপিনে পিঁয়াজ আলু লগতে যিমান যত যোগাৰ লাগে ধুনীয়াকৈ কাটি কৰি থৈ দিয়া হৈছে গাইজ। এইপিনে খানতজা চৌকা ইয়াত ধুনীয়াকৈ বনোৱা হ'ব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব কেনেকুৱা হয়। ধুনীয়াকৈ বনাব, মাংস কি আছে বনোৱাজন এইজন ধুনীয়াকৈ বনাব আহিলে তেওঁ, গতিকে আপোনালোকে চাই থাকিব। তেন্তে বলক ধুনীয়াকৈ জোতা মোজা খোলোঁ, ধুনীয়াকৈ এতিয়া পূজা দিয়া হ'ব। তো গতিকে আপোনালোকক দেখাই থাকিম। তে বলক এয়া গাইজ দেখিছে ধুনীয়াকৈ ভেলাঘৰৰ ভিতৰত সকলোৱে মিলি চাকি বন্তি জ্বলাইছে, লগতে জুই একুৰাও জ্বলা হৈছে ভেলাঘৰৰ ভিতৰত, আৰু লগতে ইয়াত এতিয়া অগ্নি পূজা কৰা হ'ব। সেয়েহে সকলোৱে মিলি জুলি ইয়াত ধুনীয়াকৈ জুইও পুৱাইছে, লগতে চাকি বন্তি দিছে। গতিকে ইয়াত ধুনীয়াকৈ সকলোখিনি বহাৰ পিছত ইয়াত ধুনীয়াকৈ প্ৰসাদ দিয়া হ'ব, অগ্নি পূজা কৰা হ'ব। তেন্তে চাই চাওকচোন আগলৈ কি হয় দেখুৱাই যাম। যিমানখিনি আছে গোটেইখিনি আহিব, আহি পেলাই মেজি ঘৰৰ ভিতৰত বহি পেলাই এতিয়া এওঁ প্ৰসাদ বিলাব। গোটেইখিনিয়ে বহি একেলগে ধুনীয়াকৈ আমি গোটেইখিনি বহি প্ৰসাদ খাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, ক'ত কেনেকৈ কি হয় গোটেইখিনি আপোনালোকক মই দেখাই যাবলৈ চেষ্টা কৰিম। তেন্তে আপোনালোকে আগলৈ ভিডিঅ'টো চাই থাকক। গাইজ যাৱতীয় সামগ্ৰী যিমানখিনি লাগে গোটেইখিনি গোটোৱা হ'ল। এয়া দেখিছে ধুনীয়াকৈ জুই জ্বলাইছে মেজি ঘৰৰ ভিতৰত, গোটেইখিনি আছোঁ। গোটেইখিনি একেলগে লগে ভাগে বহি গোটেইখিনিয়ে এতিয়া ধুনীয়াকৈ অগ্নিসেৱা কৰিব, নিয়ম অলপ মানি পেলাই প্ৰসাদ দিয়া হৈছে। ধুনীয়াকৈ এতিয়া গোটেইখিনিয়ে মিলি পেলাই এয়া দেখিছে গাইজ অগ্নিসেৱা কৰিছে। আপোনাৰ মহিমা আপুনি বেকত কৰি জীৱক কৰক প্ৰভু আপোনাৰ চৰণতে সেই আজি তেওঁলোকৰ আপোনাকেইটাই আজি এটা হাৰলিঘৰ সাজিছিলে বিহু বোলে আজি উৰুকা, তেওঁলোকে খানা কৰিছে আৰু ইয়াতে ঘৰ লোৱা পাতি ইয়াতে অলপ নৈবেদ্য দি পেলাই আপোনাৰ চৰণত সম্পূৰ্ণ হৈছে। ইয়াত যদি কিবা ভুল ত্ৰুটি হয় ল'ৰাবিলাকে ক্ষমা কৰি দি প্ৰভু ভগৱন্তই এনেকৈ আগলৈকে যাতে পাতিবলৈ ভক্তিপাত কৰাই প্ৰভু ভগৱন্তই ৰাখিব লাগে, মোৰ এইখিনি প্ৰাৰ্থনা। হৰি ৰাম হয় প্ৰভু, সেই পুৱাই তেওঁলোকে আজি ৰাতি খাই পুৱাই বোলে বিদায় দিব। আৰু ইয়াতেও তেওঁলোকৰ ভুল ভ্ৰান্তি হ'লে প্ৰভু ভগৱন্তই যাতে ক্ষমা কৰি তেওঁলোকৰ প্ৰতি আগলৈকো এনেকৈ হাৰলিঘৰ সাজিবলৈকে তেওঁলোকক শক্তি দি ভক্তিপাত কৰাই যাতে প্ৰভু ভগৱন্তই কৃপা কৰিব, মোৰ এইখিনিয়ে প্ৰাৰ্থনা। হৰি ৰাম কৃষ্ণ। দেখিছে যিখিনি লাগে গোটেইখিনি যোগাৰ কৰিছে ধুনীয়াকৈ। প্ৰসাদ যিমান যত যি লাগে চাকি বন্তি দি ধুনীয়াকৈ আমি অগ্নিসেৱাটো ধুনীয়াকৈ কৰিছোঁ। দেখিছে এইপিনে এইপিনে কল, এইপিনে বুট মগু ধুনীয়াকৈ তিয়াই কৰি দিছে। এতিয়া গোটেইখিনি আহিব, আহি পেলাই দেখিছে একদম ধুনীয়াকৈ মেজিঘৰৰ ভিতৰত ধুনীয়াকৈ খেৰ পাৰি থৈছোঁ। লগতে গাইজ এইপিনে জ্বলাইছে জুই। ভেলাঘৰৰ মেইন বস্তুটো হ'ল জুই গাইজ। এতিয়া ইয়াত ধুনীয়াকৈ গোটেইখিনি লগে ভাগে বহি গোটেইখিনিয়ে আমি মিলি জুলি একেবাৰে যোনখিনি প্ৰসাদ দিছে ধুনীয়াকৈ আমি গোটেইখিনিয়ে মিলি জুলি খাম। তেন্তে ভিডিঅ'টো আপোনালোকে চাই থাকক, আৰু বহুত দেখুৱাবলৈ আছে। দেখিছে এয়া চৌকা জ্বলোৱা কাৰ্যসূচী আমাৰ আৰম্ভ হৈছে। ধুনীয়াকৈ চৌকা জ্বলাইছে আৰু অলপ সময় পিছত ইয়াত মাংস উতলি থাকিব। 7 কেজি গাহৰি গাইজ, কি ক'ব, স্পেচিয়েল খানা ধুনীয়াকৈ গাইজ একদম উতলি থাকিব। এইবিলাক যোগাৰ চাওক, আলু নহৰু পিঁয়াজ যত যি লাগে চব সামগ্ৰী গোটোৱা হৈছে। ইয়াত আছে স্পেচিয়েল বস্তু, তেল আছে, পিঁয়াজ বিলাহী নহৰু যাৱতীয় সামগ্ৰী মাংসত যিমান লাগে সকলোখিনি অনা হৈছে। ইয়াত ধুনীয়াকৈ মাংস আছে। তে গাইজ আজি ৰাতি ধামাকা হ'ব, ফুল ভিডিঅ' চাই থাকিব। ৰাতি কি হয় আপোনালোকক চব দেখুৱাই থাকিম মই। দেখিছে এক কেৰাহী মাংস, চাওক গাইজ চাওক ধুনীয়াকৈ দেখিছে গাইজ উতলি আছে। অলপ পিছত ইয়াত মছলা মাৰি আলু মাৰি খাব পৰা হৈ যাব। চাওক গাইজ দেখিছে, এওঁ দেখিছে এওঁ আছে ধুনীয়াকৈ বনাব খানা। তেওঁ আজি বোলে বনাই খুৱাব ধুনীয়াকৈ আমাৰ যিমানখিনি আছোঁ। বিলাহী কাটিলে, এইপিনে আলু বইল কৰিলে, চব যোগাৰ পিঁয়াজ কাটা হৈ গ'ল। এতিয়া বনোৱা হ'ব মাংস। কেৰাহীত দি দিলে তেল, আৰু কি দিয়ে বলক আপোনালোকক দেখুৱাই আছোঁ। গাইজ যোনখিনি মছলা ধুনীয়াকৈ পিচি থৈছে সেইখিনি ধুনীয়াকৈ এতিয়া তেলত দিয়া হ'ল।
ধুনীয়াকৈ বস্তুখিনি দিয়াৰ পিছত ইয়াত দিয়া হ'ব আচল বস্তু। মাংস দিয়া হৈ গ'ল দেখিছে, এতিয়া ধুনীয়াকৈ লৰাইছে। চাওক কালাৰ, চাওক গাইছ, ধুনীয়াকৈ চাওক কালাৰ, চাওক। মাংস দিলে ধুনীয়াকৈ, এতিয়া দিব আলু আছে। চাওক ধুনীয়াকৈ আলু চালু দিয়াৰ পিছত একদম আজি খানা তাগৰা হ'ব। গাইজ খানা চানা বনোৱা হ'ল আৰু তাৰপিছত সকলোৱে মিলি অলপ ফূৰ্তি কৰিলোঁ। আৰু মই আজি ভিডিঅ'টো ইমানটোতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মজা মজা ভিডিঅ'সমূহ আপোনালোকে পাই থাকে। তেন্তে আজিলৈ এৰিলোঁ, বাই বাই।